Well, hello guys, this is your Bastard Bro. আপোনালোকে চাই আছে Bastard Travel Food and Culture ডেইলি ব্লগ দিম বুলি আহিছোঁ গাইজ। তো এইফালে চাউণ্ডৰ ভিডিঅ' অকণমান কমি আহিছে, তো সেইটো কাৰণে এতিয়া মানে এইকেইদিন পূৰা ডেইলি ব্লগ দিম বুলি আহিছোঁ। কিন্তু দেখাম চাউণ্ডৰ বস্তুখিনি এইখিনি থৈ দিয়া হ'ল, অলপখিনি বাহিৰত থৈছোঁ, অলপ ভিতৰত থৈছোঁ, এইফালে টপখিনি থৈছোঁ। বাকী আমাৰ মানে ঘৰ বনাই আছে, ৰ'ব দেখাইছোঁ। এখন শ্বট দিলে দেখিছে নহয়, তাৰ ওপৰত এতিয়া এখন শ্বট দিব, তাৰপিছত এইবিলাক বেৰৰ ৱালৰ কাম আহি যাব ওপৰৰ। তো মানে এনেকৈ বনাইছে আৰু আমাৰ আগতে মানে যিহেতু আছাম টাইপৰ ঘৰটো আছিলে, ইয়াতে আমাৰ আছাম টাইপৰ ঘৰটো আছিলে আগৰ ব্লগবিলাকত চাগে আপোনালোকে দেখিছে। সেইটো ভাঙি পেলাই এতিয়া ইয়াতে আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছে। তো ওপৰটো আপোনালোকক অলপমান দেখাই দিছোঁ ৰ'ব, এইকেইটা ষ্টেপকেইটা ইয়াত এনেকৈ কৰি দি দিছে। শ্বট ঢালিবৰ বাবে এতিয়া মানে বাঁহৰ হেৰি কৰি থোৱা আছে, এতিয়া এনেকৈ দি থোৱা যায় সেইটো। তো এতিয়া আৰু এটা ষ্টেপ আছে, এইটো ষ্টেপ আৰু এখন যদি ইয়াত ঢালে তেতিয়া আৰু এখনলৈ যাবলৈ এইটো ষ্টেপ। তো বাদ বাকী এতিয়া পথাৰলৈ যাব লাগে, হাল বাবলৈ আছে। চ' আমাৰ এইপিনে অলপমান আছে পথাৰ, এতিয়া মানে পিছফালেও অলপমান আছে, তাত কেইটামান বাবলৈ আছে। পটাপট বাই থৈ আহোঁগৈ। এইপিনে আমাৰ কঠীয়া পাৰি থোৱা আছে, দেখিছে নহয়, এইফালে আছে আৰু তাতো পাৰি থোৱা আছে। অলপ বেছিকৈ লাগে মানে কঠীয়াটো আমাৰ। এটা কাৰণতে ভাল হ'ল, আজি ৰ'দো কম, তাতে আকৌ আজি গৰমো কম, একদম ধুনীয়া, একদম ফিৰফিৰা বতাহ দি আছে, দেখিছে নহয়। তো আহি পেলাই আমি আমাৰ পিছফালৰ পথাৰখন পাই গ'লোহি। সেইটো আমাৰ কাইটিয়ে দেখিছে নাই হাল বাই আছে। এতিয়া মই মানে ককাইক পঠিয়াই দিওঁ ঘৰলৈ, কোৰ মাৰিবলৈ আছে, বাকীকেইটা মই বাই পেলাই ঘৰলৈ লৈ যাম আৰু ট্ৰেক্টৰখন। ফিচাৰীটো দেখিছে গাইজ, কৈছোঁ নহয় কেনেকুৱা ডাঙৰ ডাঙৰ মাছ আছে ইয়াত, আল্টিমেট ডাঙৰ ডাঙৰ মাছ আছে এইটোত। কেতিয়াবা সিঁচিলে ভিডিঅ' চিডিঅ' বনালে আপোনালোকক দেখাম। এই এচুত মানে আৰু মাছ ওলাইছে যেন পাওঁ দেই গাইজ, দেখিছে নাই বগলী কেনেকুৱা কৰিছে, মাছ ওলাইছে নে ঠিক নাই। তো বাকী আমাৰ ট্ৰেক্টৰখন এইখনেই গাইজ, আমি মানে সৰু ট্ৰেক্টৰে হাল বাওঁ, তেতিয়া মানে মাটিটো দ হৈ নাযায়, ডাঙৰ ট্ৰেক্টৰ মানে বহুত দ হৈ যায় যে। years later. নাৰিকল চাইকল লৈ যাওঁ এতিয়া টাউনলৈ, মানে সেই ৰানিং কৰি আছোঁ যে, কাপোৰ দুটামানো কিনিবলৈ আছে, হাফ পেণ্ট কিনিব লাগে। মানে মই যোৰহাটত এৰি থৈ আহিলোঁ, তাত আছিলোঁ যে ৰুমত, তাতে বহুতকেইটা হাফ পেণ্ট থাকিলে, স্পৰ্টিঙো থাকিলে। তো পটাপট এতিয়া টাউনলৈ যাওঁ, আৰু মামাৰ ঘৰত মানে এই নাৰিকলকেইটা দিবগৈ লাগে মানে। বাকী ঘৰৰ পৰা ওলাই আহিলোঁ, ইমান বেয়া ৰাস্তাটো যেন তেনে আহিলোঁ। আমাৰ এইফালে মেইন পথাৰ, এইটো চাইড গোলাঘাট মদাৰ পথাৰ বুলি কয়। তো ইমূৰ পৰা সিমূৰলৈ দেখিব নোৱাৰে, ডাঙৰ এখন পথাৰ লাগি আছে। টাউনলৈ গৈ থাকোঁ, তাৰপিছত দেখাই আছোঁ। নাৰিকল চাইকল মমাৰ দোকানতে দিলোঁ, এইখনে আমাৰ মমাহঁতৰ দোকান, সেইফালে অলপ এনেকৈ কৰি আছে। তো এতিয়া নাৰিকল চাইকল দি এতিয়া পটাপট গোলাঘাট বিশাল যাওঁ, এই কুমলিক লৈ যাম মানে, তাৰ কাৰণে ৰখি আছোঁ, নহ'লে কেতিয়াবাতে পালোগৈ। আকৌ অৱস্থাটো দেখি এনেই গম পাইছোঁ নহয় আমাৰ ৰাস্তাটো মানে কণ্ডিশ্যনটো কেনেকুৱা, তলফালেতো চাবই নোৱাৰি। পাই গ'লোহি বিশাল, আহি পেলাই পটাপট কাপোৰকেইটা লওঁ। এখন আমাৰ গোলাঘাট বিশাল মেগা মাৰ্ট, এইটো আছে মেন্সৰ ফ্ল'ৰ, ইয়াতে পাই যাম স্পৰ্টিং আৰু হাফ পেণ্ট ল'ম বুলি ভাবিছোঁ। দেখাততো বহুত ভাল ভাল কালেকশ্যন আছে লিখে লাগিছে, সোমাই মেলি চাওঁচোন বাৰু। তো ইয়াতে হাফ পেণ্ট আছে বাৰু মজা মজা, তো স্পৰ্টিংকৈ লৈ ল'ব লাগিব যদি ভাল হাফ পেণ্ট নাপাওঁ। মানে পেৰাচুট কাপোৰটো এইটো যোনটো দিছে, সেই পেৰাচুট কাপোৰৰ হাফ পেণ্টটো পোৱা নাই, এনেই কাপোৰৰ পাইছোঁ বাৰু, এনেকুৱা কাপোৰৰ টাইপৰ পেৰাচুট কাপোৰটো বিচাৰি লওঁ ৰ'ব, যদি নাপাওঁ ইয়াৰ পৰা স্পৰ্টিং লৈ ল'ম। স্পৰ্টিংকেইটা মানে অলপ ভাল দেখিছোঁ, এনেকুৱা এটা লওঁ বুলি আহিছোঁ, মানে ৰানিং কৰিলে ভাল হয়, হেৰি হ'লে ফুল চুল হ'লে বেয়া হয়, সেইটো এটা লৈ লওঁ। বাকী ইয়াতে দুটামান কালেকশ্যন মানে এতিয়া হাফ আছে, এনেকুৱা এটা ল'ম বুলি আহিছোঁ, এনেকুৱা হ'ব লাগিব। হাফ পেণ্টকেইটা ভালেই আছিলে গাইজ, খালি দামটো অকণ বেছি মানে। হাফ পেণ্টটো 400 টকা দি মানে হাফ পেণ্ট এটা কিনিবলৈ মন নাই ধৰিবলৈ, 400 তলত মানে হাফ পেণ্টেই নাই ইয়াত, চব মানে 400, 450 তেনেকুৱাই। এটা এইটো লৈ লৈছোঁ গাইজ, এইটো ভালেই লাগিছে বাৰু কালাৰটো। আহুজা জিন্দাবাদ গাইজ, য'তে যাওঁ ত'তে খালি আহুজাই আৰু আহুজাতে গান শুনিব হ'ল। এইটো আমাৰ গোলাঘাটৰ ধুনীয়া ল'ৰাটো, দেখিছে নহয়, গোলাঘাটৰ ধুনীয়া ল'ৰাটো পূৰা কামত ব্যস্ত খালি এতিয়া। তো বাকী কাপোৰ ল'লোঁ,
এতিয়া হাফ পেণ্ট এটা ল'বলৈ আছে। এতিয়া টাউন আহি আছোঁ, পাইছোঁহি গোলাঘাট থানা ওচৰ আছে। গোলাঘাট চিনেমা হল, গ'ল্ড ডিজিটেল চিনেমা হল, বৰ আমাৰ মৰমৰ জুবিন দা বৰ্তমান ইয়াত চুপা চুপি দি আছে। আজি কি হৈছে নাজানো গাইছ, টাউনখন কিবা একদম খালী খালী লাগিছে। এনেইতো আনকালে একদম ভিৰ ভাৰ কেচিয় বাখৰ হৈ থাকে, আজি বহুত খালী খালী লাগিছে। ছেটাৰডে কাৰণে নি ঠিক নাই, ভিৰটো বেয়া কম আজি দেই। টাউনত বহুত কম ভিৰ দেখিছেনে, গাড়ী মটৰে নাই। আনকালে দেখোন তিনিটা বাজি থাকে, আজি একোৱেই নাই। বাজিছে অকণমান কিন্তু তথাপিতো কম আছে। পাৰ্কিং খালী আছে দেখিছে, আনকালে একদম পাৰ্কিং ফুল হৈ থাকে। আগতে এইখন দেখিছে না গাইছ, ফটো কিনা বুলি যে লিখা আছে, এই দোকানখন দেখিলে মোৰ একদম বেয়া দি আছে। লাটা কিনো লাগে, বেয়া মাৰ্কেটত কওঁ মই। ইয়াতে মজা মজা কালেকশ্যন আছে গাইছ, মোৰ কাৰণে হাফ পেণ্টৰ দেখিছে নে, এইকেইটা স্পৰ্টিঙো ভাল ভাল আছে, টুপিও আছে, কিবা কিবি। ছোৱালী ইয়াৰ পৰাই ভাল এটা চাই লওঁ আৰু। আজি মানে ঘৰতে এটা মেংগ' শ্বেক বনাম বুলি ভাবিলোঁ, সেইটো কাৰণে আমাৰ ইয়াতে প্ৰাঞ্জল দাহঁতৰ দোকানত একদম মজা মজা আম পায় বুলি কোৱা শুনিছোঁ। তো আম চাবলৈ আহিলোঁ। এই ঢেৰ আমৰ পৰা ভেৰাইটিছ। আমটো ল'লোঁ ইয়াৰ পৰা। মানে এখন আমাৰ ঘৰুৱা দোকানৰ লিখা, মানে আল্টিমেট পায়। গোলাঘাটৰ এইডোখৰ পৰা এম এছ চাউলৰ পৰা এডোখৰ আহিব, চব আল্টিমেট বস্তু পাব ইয়াত। দুখন দোকান একেলগে আছে। তাৰপৰা এতিয়া চিংৰা কচুৰি লৈ লওঁ, গৈ পেলাই এই উজ্জ্বলৰ দোকানত খাবই লাগিব। ভোক লাগিছে বাৰু, ভাত খোৱাই নাই নহয় আজি দিনটো। চিংৰা কচুৰিকে লৈ লৈছোঁ দোকানত। উফ গাইছ, পথাৰলৈ যাওঁতে ইমান গম নাছিলে, মানে পথাৰত ঠাণ্ডা নে কি গম নাপাওঁ, কিন্তু ইয়াত টাউনত আহি মা কচম বেয়া গম দেই, মা কচম বুলি ক'লোঁ। আমি সদায় গাইছ এখন দোকানতে বহি থাকোঁ, একদম চিনেমা হলৰ টিকেট কাউণ্টাৰ ছাইডত, আৰু সদায় চিংৰা কচুৰি আৰু চাহ এইকেইটা থাকিবই মানে লগত। বৰষুণ দি দিলে গাইছ, বৰষুণ বৰ মানে দেই, এই মাত্ৰলৈকে পূৰা টিকা ফটা ৰ'দ, এতিয়া আকৌ বৰষুণ দি দিলে। যাওক কেনেকুৱা বৰষুণ দিছে। এই বতৰৰ মহিমা আৰু নাৰীৰ মহিমা একো কাল ধৰিব নোৱাৰি, কেতিয়া ক'ত কি হৈ যায়। 2000 years later. তো বাকী ৰাইজ আজি ৰানিং কৰিব যাব নোৱাৰিলোঁ, বৰষুণ দি দিলে। ৰাতি হৈ গ'লগৈ আৰু বৰষুণ দিওঁতে মই বোলো উপায় নাই, আজি নাযাওঁ আৰু কাইলৈৰ পৰা যাম আকৌ। তো এতিয়া আজি ঘৰতে মানে আম লৈ আহিছিলোঁ যে, আমৰ মানে শ্বেক এটা বনাম, মানে সেইটো কাৰণে কিবা কিবি বস্তু আনিবলৈ যাওঁ, কাজু চাজু কিবা কিবি লাগিব। তো পটাপট যাওঁ টাউনলৈ। তাৰপিছত আজি আপোনালোকক শ্বেকৰ মানে এটা মানে শ্বেকটো কেনেকৈ বনায়, আমৰ শ্বেকটো সেইটো দেখা দিম, আৰু টেষ্টটো কেনেকুৱা হয় সেইটো কৈ আছোঁ ৰ'ব। গাইছ এই গধূলি পৰত ওলাই আহি ভালেই লাগে বাৰু, খালি বৰষুণটো দি দিলে একদম বৃহত্তৰ টেঙা এটা লাগে আৰু। এই ঠাণ্ডা ঠাণ্ডা বতৰত মজাকৈ একদম ঘুগুনি আৰু আলু চপ পকৰি এইকেইটা খাই থকাই ভাল আছে দেই। গোলাঘাটৰ এই স্মাৰ্ট বজাৰ যে, স্মাৰ্ট বজাৰ তাৰ একদম সন্মুখতে এইখন ঘুগুনি আলু চপৰ দোকান আছে। মইতো প্ৰায় এইখনতে খাওঁ বাৰু, ধুনীয়া। লগতে এইখন আৰু এখন দোকান আছে, ইয়াতো বহুত ধুনীয়া বনায়। সদায় আহোঁ খাবলৈ গধূলি মানে মজা লাগে আৰু। এইফালে আলু চপে ঘুগুনিয়ে খাই লওঁ, তাৰপিছত ঘৰত গৈ পেলাই আকৌ মেংগ' শ্বেকটো বনাবগৈ লাগিব নহয়। শ্বেক বনাবলৈও বস্তু চস্তু টাউনৰ পৰা আনি মেলি পাই গ'লোহি, কিন্তু উপায় নাই গাইছ, আমাৰ মানে বতাহ বৰষুণৰ কাৰণে হেৰি কাটি দিলে, লাইন কাটি দিলে। চ' এতিয়া মিক্সি চিক্সি চলাব নোৱাৰি। একো অনা নাছিলোঁ বাৰু, এইবিলাক কাজু খিচমিচ গাখীৰ আৰু আপোনাৰ আম আৰু চুগাৰ লাগিছিলে, হৈ গ'লহেঁতেন বনাই, কিন্তু উপায় নাই। এতিয়া ভাত চাত খাই শুই থকাৰ কথা আৰু, কাৰণ মাংস আছে। এতিয়া ভাত চাত খাই শুই থাকোঁ আৰু, কাইলৈহে বনাম। কাইলৈ যোনটো ব্লগ আহিব তাত আপোনালোকক দেখাই দিম যে মেংগ' শ্বেকটো কেনেকৈ বনায় ঘৰত, একদম আল্টিমেট, মানে দোকানতকৈ মজা হ'ব। তো লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ মানে তেতিয়ালৈকে জয় এখন বাই বাই। আৰু যদি ভিডিঅ'টো চাই ভাল পালে বা মোৰ চেনেলটো যদি আপোনালোকক অকণমানো ভাল পাইছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থওক, আগলৈকে মজা মজা ভিডিঅ' আহি থাকিব।